হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এডাল হেয়াৰ ক্লিপ বনাবলৈ লৈছোঁ। কেনেকৈনো বনাওঁ তাকে বোলো ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। হেয়াৰ ক্লিপ বনাবলৈ প্ৰথমতে এটুকুৰা কাপোৰ লৈছোঁ আৰু তাত এটা এনেদৰে ঘূৰণীয়াকৈ গোলকৈ আঁকি লৈছোঁ কাটা কম্পাছেৰে। তাৰপাছত এটা ছেফটি পিন লগাই দিছোঁ কাপোৰডোখৰ যাতে একে জেগাতে থাকে, আৰু তাৰপাছত কেঁচিৰে ঘূৰণীয়াকৈ ভালদৰে কাটি লৈছোঁ। কাটি থোৱাৰ পাছত ছাইডত এটা সৰুকৈ চিলাই লগাইছোঁ। চিলাই লগোৱাৰ পাছত কাপোৰডোখৰ এনেদৰে লুটিয়াই লৈছোঁ। লুটিয়াই ল'লত এনেদৰে কোচটো দিবলৈ দিগদাৰ হৈছে, গতিকে ইয়াৰ ওপৰতো এটা চিলাই লগাম যাতে কোচকেইটা ধুনীয়াকৈ বহি থাকে, দেখিবলৈ ভাল হয়। আৰু তেনেদৰে এডোখৰ চাৰিচুকীয়া এডোখৰ কাপোৰ কাটি লৈছোঁ নিজৰ অনুসৰি, জোখ অনুসৰি। তাৰপৰা ইয়াৰো ছাইডকেইটা ভালদৰে চিলাই লৈছোঁ। চিলাই লুটিয়াই পিনে ইয়াৰো ওপৰ ছাইডত এটা চিলাই লগাইছোঁ। তাৰপাছত এনেদৰে দেখিছে নহয়, এতিয়া গোলডোখৰ ভালদৰে এনেকৈ ভাঁজ কৰি লৈছোঁ। চিনটো বহাই লৈছোঁ চিলাইটো কৰোঁতে যাতে বেকা নহয়, চিধাকৈ যায়। আৰু এটা ঘৰ এৰি এটা এনেকৈ এটা চিলাই এৰি এটা চিলাই এনেকৈ চিলাই লগাইছোঁ। দেখিবলৈ পাইছে কেনেকৈ লগাইছোঁ। হয়তো মোৰ বুজোৱাটো অকণমান খেলি মেলি হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো চালে ভালদৰে বুজি পাব। আৰু চাৰিচুকীয়াকৈ যোনডোখৰ কাটি থৈছিলোঁ সেইডোখৰতো এনেদৰে চিলাই লৈছোঁ একেধৰণে। আৰু চিলাই হোৱাৰ পাছত ভালকৈ আপোনালোকক দেখুৱাই দিছোঁ। চিলাইটো ঠিক এনেদৰে কৰিব লাগিব, দেখুৱাই দিছোঁ, হয়তো বুজি নাপাবও পাৰে। তাৰপাছত ইয়াত এতিয়া ছেপ দিম, আৰু ছেপ দিবলৈ দেখিছে নহয় ৰছীডাল এনেকৈ থোপাই দিছোঁ, এনেকৈ টানি দিছোঁ। টানি দিলত ছেপটো নিজে অট'মেটিক বনি যাব, আপোনালোকে দেখিব। মোৰ বনি গ'ল এয়া। তাৰপাছত সূতাডাল পকাই লৈছোঁ, আৰু তলৰ সূতাডাল ঢাকিবৰ বাবে এনেদৰে বগা এডাল ৰিবন লগাই দিছোঁ ইয়াত অকণমান ফেব্ৰিকুইকৰ সৈতে। এতিয়া পখিলাডালৰ ওপৰত আমি অকণমান ডেক'ৰেশ্যন কৰিম, তাৰ বাবে এনেকুৱা তাঁৰ লৈছোঁ গল্ডেন কালাৰৰ, আৰু লগত মণি লৈছোঁ। আৰু এই গল্ডেন কালাৰৰ তাঁৰডাল যিটো ছেপ দিওঁ আমি সেই ছেপটোৱে লৈ লয়, সেয়েহে মই এই তাঁৰডাল লৈছোঁ। আৰু ইয়াত অলপমান মণি ভৰাই লৈছোঁ। মণিকেইটা ভৰাই লোৱাৰ পাছত চাবচোন যিটো ছেপ দিব সেইটো ছেপে আহি যাব। আৰু এতিয়া ইয়াত ঘূৰণীয়া এটা ছেপ দিম, আৰু সেই বাটাৰফ্লাইডালৰ মাজত এনেদৰে ঘূৰাই লগাম। আৰু ক্লিপডালৰ পাছফালৰ অংশটো য'ত তাঁৰ দুডাল আছে সেই দুডাল ভালদৰে পকাই ল'ম টানকৈ। আৰু এয়া প্ৰায় আধাখিনি হ'লেই। আৰু এতিয়া ইয়াত দুটামান মণি লগাম। এই মণিটোত আচলতে ইয়াত আঠা নলগালেও হ'ব, যিহেতু মণিকেইটাত আঠা আগৰ পৰাই আছে। এনেদৰে এটা এটাকৈ লগাই ল'ম, এই ছাইডকেইটাতে লগাম, বেলেগত নলগাওঁ। আৰু ফাইনেলি এয়া মোৰ বাটাৰফ্লাইডাল হৈয়ে গ'ল, পখিলা ক্লিপ। আৰু এই বাটাৰফ্লাইডালৰ তলত আপোনালোকে যিকোনো ধৰণৰ ক্লিপ লগাব পাৰে, এনেকুৱা বেড কাটাৰো লগাব পাৰে, লগাওঁ বুলি ক'লে যেনেকুৱা লগাব পাৰে লগাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল পায়। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।